মই বনাব লৈছোঁ টেঙামৰা গুটিৰ জেলি। এয়া কেৰাহী এখনত তেল অলপ দি গৰম কৰি লৈছোঁ আৰু এইখিনি ভালদৰে ধুই পিনি এনেকৈ ভাজিলোঁ অলপ আৰু চেনি দি দিছোঁ ইয়াতে অলপ নিমখ আৰু হালধি মানে সোৱাদ অনুযায়ী দিছোঁ আৰু এনেকৈ ভাজি আছোঁ আৰু মানে ভিডিঅ' কৰা নহ'ল তেনেকৈ জাষ্ট অলপ দেখাই দিছোঁ আৰু আপোনালোকক সকলোৱে জানি চাগে বনাবলৈ মই ইমানো পাৰফেক্টকৈ নাজানো বাৰু মানে শেষত এয়া হ'লগৈ গোটা মাৰি গ'ল আৰু বস্তুটো জেলি হয় যিহেতু ইয়াততো পানী এড কৰিব নোৱাৰি আৰু খাবলৈ ভালেই হৈছিলে খালি গুড় নাছিলে কাৰণে চেনি দিছিলোঁ মানে গুড়ো এড কৰিব পাৰে সেইকাৰণে মিঠাটো অলপ কম হ'ল পিছে বেয়া হোৱা নাই আৰু যদি অলপ হ'লেও ভাল পালে চাই মোৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।